নিজ মাৰ্কেটিং বজাৰ প্ৰাংগণত নেপালৰ সুদক্ষ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা শিবিৰৰ সামৰণি। উল্লেখযোগ্য যে ইনসাফ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা নগাঁও জিলাৰ নিজ মাৰ্কেটিং বজাৰ প্ৰাংগণত চকু চিকিৎসাৰ সফলভাৱে সামৰণি। দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ চিকিৎসাৰ অৰ্থে আগবাঢ়ি আহিছিল ইনসাফ ফাউণ্ডেশ্যন NGOৰ কৰ্মকৰ্তাসকল। তিনিদিনীয়া কাৰ্যসূচীৰে চকু চিকিৎসা সেৱা আৰম্ভণি কৰিছিল নিজ মাৰ্কেটিং বজাৰ প্ৰাংগণত। নেপালৰ পৰা অহা অভিজ্ঞ চিকিৎসকৰ দলটোৱে আধুনিক মেচিনৰ দ্বাৰা চকু পৰীক্ষা কৰি চিকিৎসা সেৱা আগবঢ়াইছিল। উল্লেখযোগ্য যে দুখীয়া লোকসকলে নেপালত গৈ চিকিৎসা কৰিবলৈ নোৱাৰাৰ বাবে ভুগি থাকিবলগীয়া হৈছিল চকুৰ জটিল ৰোগত। এতিয়া আৰু চিন্তাৰ কাৰণ নাই। প্ৰত্যেক মাহতে তিনিদিনীয়া কাৰ্যসূচীৰে আপোনাৰ ঘৰৰ ওচৰতে আহি পাব নেপালৰ সুদক্ষ ডাক্তৰ। অতিকৈ দৰিদ্ৰ বৃদ্ধ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ইনসাফ ফাউণ্ডেশ্যন NGOই আগবঢ়াব বিনামূলীয়াকৈ চকুৰ চিকিৎসা। অপাৰেশ্যনৰ প্ৰয়োজন হ'লে ইনসাফ ফাউণ্ডেশ্যনে নেপালত নি কৰোৱাই দিব বুলি সদৰি কৰে তেওঁলোকে। অপাৰেশ্যনৰ সম্পূৰ্ণ ব্যৱস্থা কৰিব NGO কৰ্তৃপক্ষই। আপুনিও ভুগি আছে নেকি চকুৰ বেমাৰত? নেপালৰ সুদক্ষ ডাক্তৰসকলক এবাৰ নিজৰ চকু পৰীক্ষা কৰোৱাই ল'বলৈ নাপাহৰিব। যোগাযোগ কৰক 8099293020 নম্বৰত। ধিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। চকু চিকিৎসা শিবিৰ পাতিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? আগলৈ কেনেকুৱা আগবঢ়াব? পাতিছোঁ আজি আমাৰ লাষ্ট ডেট, তিনিদিনীয়া কেম্প বহুত ধুনীয়া হৈছে। পেচেণ্টক মই সুধিছোঁ আপোনালোকে কেনে উপকাৰ পালে কম হেৰিৰ পৰা আমি কৰিছোঁ, ট্ৰিটমেণ্ট ধুনীয়াকৈ কৰিছোঁ। চশমা এটা 200 টকা দিছোঁ আৰু মেডিচিন আপোনাৰ 200তকৈ ওপৰত হ'ল 300 টকা। এতিয়া পেচেণ্টক সুধিছোঁ আমি আকৌ আনিব পাৰিম নে নাই, সেইটো কৈ আছে না আমাৰ আকৌ লাগে নেপালৰ ডক্তৰ। মই কৈছোঁ হ'ব, সময় দিব লাগিব। আমি মেডিচিনবিলাক যে বেছি হ'ল এইবিলাক ডক্টৰে কৈছে লৈ যাব। মই কৈছোঁ লৈ যাব নালাগে, ইয়াতে থাকক। আপোনালোকে আকৌ চেষ্টা কৰিব লাগিব যাতে আমাৰ অসমত আকৌ অসমবাসী ৰাইজে নেপালৰ ডক্তৰ বিচাৰিছে। বহুত ভাল পাইছে সিহঁতে। সুধিছোঁ হিন্দু নেপালী আপোনাৰ বহুত জাতি মানুহ ইয়াত আহিছে আমাৰ, আহি পেলাই কৈছে বাইদেউ বহুত ভাল পাইছোঁ, আপুনি ভাল পদক্ষেপ লৈছে, এতিয়া আমাৰ আকৌ লাগে কেম্প ইয়াতে হ'ব বুলি সিহঁতে আমাক এনেকুৱা কৈছে যে আকৌ নেপালৰ ডক্তৰ লাগে বুলি আমাক ক'লে। মই কৈছোঁ হ'ব ঠিক আছে, আমি চেষ্টা কৰিম আনিবৰ কাৰণে। আৰু কেম্পটো আপোনাৰ ইয়াতে চেষ্টা কৰি দিবৰ কাৰণে প্লিজ মাতি দিওঁ। আপোনালোকৰ আগলৈকে কি পদক্ষেপ থাকিব? আপোনালোকে NGO তৰফৰ পৰা NGO ইনসাফ ফাউণ্ডেশ্যনৰ থ্ৰুত মই ভাবিছোঁ যে বৃদ্ধাশ্ৰম এখন দিম। এতিয়াতো লাহে লাহে দিব লাগিব। NGOৰ কাম আপোনাৰ লাহে লাহে কৰিব লাগিব। এতিয়া মই লেডিজ NGOত আমাৰ 41 মেম্বাৰ আছে, সিহঁতৰ লগত বহি পেলাই কথা পাতিব লাগিব কেনেকৈ কি কৰিম। মই ভাবিছোঁ যে বৃদ্ধাশ্ৰম দিয়াটোৱে ভাল হ'ব। আমাৰ অসমত বহুত দুখীয়া মানুহ আছে, মাইকী মানুহ আছে, হাজবেণ্ড নাই, সিহঁতে খাব নোৱাৰে, কাপোৰ পিন্ধিব নোৱাৰে। মই ভাবিছোঁ যে সিহঁতৰ কাৰণে ধুনীয়া এটা ব্যৱস্থা আমি কৰিম। আৰু অসমৰ ৰাইজ যদি আমাৰ লগত থাকে চব ছাপোৰ্ট কৰিব লাগিব। আমিতো অকলে কাম কৰা এইবিলাক বস্তু নহয়, ৰাইজ আমাৰ লগত থাকিব লাগিব। ৰাইজ থাকিলেহে আমি আগুৱাই যাব পাৰিম। আৰু ৰাইজে আমাক ছাপোৰ্ট কৰিছে আৰু কৰিব বুলি আমাক আশা দিছে। ইনসাফ ফাউণ্ডেশ্যনৰ লগত সিহঁতে থাকিব। আমাক কৈছে যে বাইদেউ টেনশ্যন কৰিব নালাগে, আমি আছোঁ, টকা পইচা লাগিলে আমি দিম আৰু আমাক হেল্প কৰিব, যিমান পাৰে আমাক হেল্প কৰিব। আৰু বৃদ্ধাশ্ৰমটো মই 2024 চেষ্টা কৰিম দিবৰ কাৰণে, এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰোঁ। नमस्कार, हामी बिर्तामोड आँखा अस्पताल चारपाने नेपालबाट टिम यहाँ नगाउँको धिङमा मार्केटिङ बजार भन्ने ठाउँमा हाम्रो आँखाको शिविर चल्यो। 3 दिनमा यो शिविरमा झन्डै हामीले लगभग 350 बिरामी हेऱ्यौँ। 350 बिरामीमा मोतीबिन्दु जसलाई छानी पनि भनिन्छ, त्यो चाहिँ धेरै बिरामीमा छ। लगभग 100 जना मोतीबिन्दुको बिरामीहरू अपरेसन गर्नुपर्ने बिरामीहरू फेला पर्यो। र हामीले यहाँ औषधि, चस्मा, साथसाथमा यहाँ मेडिकल फेसिलिटी जुन हुन्छ, जसलाई चस्माको जरुरी थियो, त्यसमा हामीले चस्मा सहुलियतमा चस्मा दियौँ। त्यस पछाडि औषधि वितरण भयो। र यो इन्साफ फाउन्डेसन जुनले हामीलाई इन्भाइट गर्नुभयो, उहाँहरूको मेम्बरलाई हाम्रो बिर्तामोड आँखा अस्पतालको टिमबाट, हस्पिटलको म्यानेजमेन्ट तर्फबाट सबैलाई धन्यवाद भन्न चाहन्छु।